কবিতাৰ শিৰোনামা কোন তুমি কথা আবৃত্তি জাহ্নু শ্যাম সোণোৱাল। দেখিছিলোঁ তোমাক এদিনা নিৰিবিলিৰ দোকানত, হঠাৎ হেৰাই গলা তুমি বিজুলীৰ চকমকত। ঘূৰি ঘূৰি চাইছিলোঁ তোমাক, নাপালো বিচাৰি, খালো হাৱা ধৰি। কোন তুমি, কিয় আহিছিলা তুমি, কিয় আহি দেখা দিলা মোক? মোৰ মন যে আকলোৱা হ'ল তোমাৰ বাবে। সৰগৰ পৰা নামি অহা তুমি অসৰু, কিমান যে শুৱলা তোমাৰ মান, যেন বৃন্দাবনৰ সেই কলি কেতেকীৰ মান। দুটি নয়ন যেন দুপাহি পদুম ফুল, তোমাৰ হাঁহিত যেন উঠিছে তগৰ ভাৰতী শেৱালী। সেইবাবেই হয়তো কোনোবা এজন গায়কে গাইছিল, কোন তুমি মেঘালী, মোৰ মন আকাশৰ বিজুলী। তুমিয়েই আছিলা চাগে সেইগৰাকী মৰম হনা ছোৱালী মেঘালী। সেইবাবেই হয়তো সেই গায়কজনেও লিখিছিল তোমাৰ নামত গান। কোন তুমি মেঘালী, মোৰ মন আকাশৰ বিজুলী। আজি হঠাৎ দেখিয়েই লিখিছো ময়ো তোমাৰ নামত কবিতা। কোন তুমি মেঘালী নে অপৰূপা, নাজানো তোমাৰ সঠিক ঠিকনা, দিবা মোক তোমাৰ সঠিক পৰিচয়। আকাৰে বাট চাই ৰম, কোন তুমি মেঘালী নে অপৰূপা। ধন্যবাদ।